আৰু এইফালে স্কুল পাই গ'লোহি ভোট দিবৰ কাৰণে আৰু মানুহ বহুতখিনি কমিছে বাৰু। আগতে প্ৰথমেতো ৰাতিপুৱা বহুত আছিলে আৰু আমি লাইনত খাৰা হয় মই ভিডিঅ' বনাই আছোঁ। গাইছ এইফালে ভোট দি আজৰি একদম দেখিছে। এয়া একেবাৰে ঘৰ পালোহি ভোট দি আহি আৰু এয়া দেখিছে নিজৰ অধিকাৰ নিজে সাব্যস্ত কৰি আহিলোঁ। আমাৰ ঘৰৰ সপৰিয়ালে গৈ ভোটটো দি আহিলোঁগৈ। আজি 26 তাৰিখ হয়, আমাৰ ইয়াত 26 তাৰিখে ভোট হৈছে আৰু আপোনালোকৰ সেইফালে ভোট হ'ল নাই জনাব। আৰু লগতে ভোটটো সকলোৱে নিজস্ব অধিকাৰ হয় আৰু সেই অধিকাৰ নিজে ল'ব লাগে ভোটটো দি এখন দেশৰ নাগৰিক হিচাপে। আৰু আমিও সেইবাবে ঘৰৰ সপৰিয়ালে গৈ দি আহিলোঁগৈ। লগতে অকণমান ভিডিঅ' কৰি আনিলোঁ আপোনালোকলৈ, যাতে ভিডিঅ'টো ৰাখিব পাৰোঁ আৰু কিনো আপোনালোকেও চাওক বুলি সেইবাবে। আৰু যদি আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে কিনো ইয়াত একো বেলেগ বিশেষ নাই বাৰু, তথাপিও স্মৃতি হিচাপে ৰৈ যাওক বুলিয়ে ভিডিঅ'বোৰ কৰা হয় সেইবাবে। আৰু আপোনালোকে ভাল পায় যদি প্লিজ লাইক এটা কৰি দিব। লগতে আৰু আপোনালোকৰ তাত ভোট হ'লনে নাই কমেণ্ট এটা কৰি দিব। আৰু আজিলৈ আহিছোঁ, ভিডিঅ'টো ইমানকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।